Hello friends, welcome back to my YouTube channel. আজি আমি গৈ আছো শিৱসাগৰ বুৰঞ্জী প্ৰসিদ্ধ স্থল ৰংপুৰৰ ৰংঘৰ বাকৰিত মোৰ লগত অলপ আনন্দ উপভোগ কৰো বলক। যিহেতু বিহুৰ দিন নহয় জানো, তো বলক বন্ধুসকল অকণমান মোৰ লগত আনন্দ উপভোগ কৰিম। বলক তেন্তে আমি টিকেট কাউণ্টাৰত গৈ টিকেট লৈ লওঁ। দুজনৰ বাবে ল'ব লাগিব, বেটাৰ কাৰণে টিকেট নহ'লেও হ'ব। এণ্ট্ৰেঞ্চ হৈয়ে এই এখন তালিকা দেখিবলৈ পোৱা যায়। এই ৰংঘৰটোৰ বিষয়ে কিছু তথ্য তাত উল্লেখিত হৈ আছে। তো বলক ভিডিঅ'টো আগলৈকে চাই থাকক। প্ৰিয় বন্ধুসকল, আপোনালোকে এটা কথা মন দিব, যদি এই সমস্যাত মানে এই সময়ছোৱাত যদি আপোনালোকে ৰংঘৰলৈ আহে তো পুৱাৰ ভাগত আহিব, যেতিয়া বেলিটো পূবৰ ফালে ওলাই থাকে আৰু আপোনালোকৰ ফটো বা ভিডিঅ' কৰে সেইসমূহ ভালদৰে স্পষ্টভাৱে আহিব। আৰু যদিহে পাছবেলাকৈ আহে মানে পিছবেলা, তো বহুত অসুবিধা হয়, কাৰণ বেলিটো উল্টা হৈ যায়। তো উল্টা হ'লে মানে ফটোবিলাক ভালকৈ নুঠে। তো আমাৰ ঠিক তেনেকুৱা হ'ল। যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব এটা কৰি দিব। এয়া চাওক ৰংঘৰৰ পাছফালৰ পৰা কিছু দৃশ্য। এইফালৰ পৰা উজ্জ্বলকৈ আহিছে, আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিব পাৰিছে। তো আগলৈ চাই থাকক। ৰ'দটো ইমানেই চোকা নহয়। আজি ছাঁত বহিবলৈ ল'লোঁ, অকণমান সময় বহিলোঁ, জিৰালোঁ আৰু পানী খালোঁ আৰু নিজৰ তামোল চামোল। তো এতিয়া আৰু আগলৈ চাই থাকক, ভিডিঅ'টো শেষলৈকে চাব, একদম স্কিপ নকৰিব। শেষত কাক লগ পাইছোঁ চাব আৰু দিখনৰ অকণমান এটা স্কিপ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, পানীটোৰ যিটো বাতৰি আপোনালোকে পাই আছিলে। তো বলক ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। ওলাই যাওঁ আৰু ৰংঘৰৰ পৰা বহুতখিনি খেলা ধূলা কৰিলোঁ। এতিয়া যাওঁ দিখৌ নদীৰ দলঙলৈ। তো বলক আপুনিও আমাৰ লগত আৰু অকণমান দিখৌ নদীৰ পানীখিনি চাওঁ। উপায় নাই, আপোনালোকে বেয়া নাপাব আৰু দেই, কিয় মানে ইয়াত হাই হুলস্থুল গাড়ীৰ শব্দবোৰৰ পৰা একো মানে শব্দ শুনা নাযায়, কাৰণ মই সা সঁজুলিবোৰ নিনিলোঁ, কেৱল মোবাইলৰ পৰাই ভিডিঅ' কৰি আছোঁ। তো সেইটো কাৰণে
ভইচ অভাৰ দিবলগীয়া হৈছে। তো আপোনালোকে এই কাৰণত বেয়া নাপাব। তো পাইছোঁহি এতিয়া আমি ব্ৰিজৰ ওচৰলৈ, মানে দিখৌ নদীৰ ওচৰলৈ। তো চাই থাকক ভিডিঅ'টো। তো আপোনালোকে দেখা পাইছে এইডোখৰ ঠাই হ'ল সেইডোখৰ ঠাই য'ত নেকি টিভিৰ চেনেলত নিউজত প্ৰায় আহি আছিলে, প্ৰায় দেখুৱাই আছিলে, বহুত ভাইৰেল হৈ গৈছে যে পানী কিয় সেউজীয়া হৈ গ'ল বা পানীৰ ৰং কিয় নীলা হৈ গ'ল। তো ইয়াৰ কিছুমান কাৰণ বৰ্তমানলৈকে বুজি পোৱা হৈছে যদিও থিৰাংকৈ ক'ব পৰা হোৱা নাই। বিশেষ সূত্ৰে জানিব পৰা গৈছিলে যে ই কয়লা খনিৰ পৰা ওলোৱা গেছৰ পৰা এই কালাৰ হৈছে, ৰংটো, পানীৰ ৰংটো মানে নীলা বা সেউজীয়া হৈছে, আৰু বহুতো মাছ মৰি গৈছে বুলি খবৰ পৰা গৈছিলে। তো চাই লওক। আৰু জানিব পৰা মতে এই যিখন দলং আপোনালোকে দেখিব পাৰিছে, এই দলংখনৰ কিছু ৰহস্য আগতে আছিলে। মানে কি কিছু বিশেষ চাবিৰ সহায়ত এই দলংখন খুলিব পৰা গৈছিলে, মানে ওপৰলৈ দাঙিব পৰা গৈছিলে, তলৰ ফালেদি জাহাজ বা নাও আদি গৈছিলে। তো বৰ্তমান ভাঙি শেষ হৈ গৈছে। তো চাওক। আহি ডিমৌত কাক লগ পালোঁ চাওক। লৰিছ ব্লগছ আৰু হেমন্ত MG। অ'কে গাইজ, এইফালে চাওক কাক লগ পালোঁ, সুন্দৰ আৰু ৰিম্পি ব্লগছক লগ পালোঁ। তামোল খাই আছোঁ। আপোনাৰ দাঁত ৰঙা আছে, বেয়াকৈ নক'ব দেই, যিটো অসমীয়া তামোল খাবই লাগিব। পৰম্পৰা তামোল পাণ মেইন আৰু অসমত, হয়নে? তো আৰু দেখিছে ভাইটিক লগ পালে ভাল লাগিলে। আৰু যোনে ভিডিঅ'টো চাই আছে, দাদা চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, মৰম দিব। যিহেতু ডিফেন্সৰ ব্যক্তি হয়, ইমান দেশৰ কাৰণে সেৱা কৰি আছে, সেৱা কৰা স্বত্তেও আমাক অলপ ভিডিঅ' বনাই মানে মনোৰঞ্জন দিবলৈ চেষ্টা কৰিছে। প্লিজ ইমানে। আৰু এইফালে MG ইমানটো আছে। MG এখেত দুজনৰ লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে চাব পাৰিব। ভাল হৈছে, দাদাক আমি ছাডেনলি লগ পাইছিলোঁ শিৱসাগৰ, আৰু দাদা মানে আমাতকৈ আগত আহি গ'ল। তো আমি ডিমত আকৌ লগ পালোঁ, মানে এইটো মানে ভাল লাগিলে। লগ পালে নাই, লগ নাপালে। আচ্ছা, আকৌ দিনা আহিবলৈ বহুত প্ৰয়াসৰ মাজত আছিলে এখেতলোক ভাস্কৰ লগ পাবলৈ। হয়, নিশ্চয় লগ পাম, আকৌ দিন লগ পাম, নিশ্চয় লগ পাম।